নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, সকলোৱে মোক সুধি আছিল আমাৰ কাট অফ লিষ্ট কেতিয়া আহিব। বৰ্তমানলৈকে কোনো ধৰণৰ আমাৰ ABUB কাট অফ লিষ্ট অহা নাই, সকলোৱে গম পাই চাগৈ। বাকী যি কি নহওক সকলোৱে তাৰ ওপৰতো মোক কমেণ্ট কৰি আছিল যে আমাৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব। যদি কাট অফ লিষ্টত আমাৰ নাম আহি যায়, ৰিটেন টেষ্টতো আমি দিবগৈ লাগিব। আমাৰ তাৰ এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব বা কোন জিলাত অনুষ্ঠিত হ'ব, নিজৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'বনে নহয়, মই সম্পূৰ্ণ আপোনালোকক ভিডিঅ' আকাৰত জনাই দিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আপোনালোকে নিশ্চয় গম পাই চাগৈ, যদি আপোনালোকে আগতে এক্সাম দিছে তেওঁলোকেতো গম পায় ক'ত ক'ত অনুষ্ঠিত হ'ব। যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত নহয়, তেতিয়া আপোনালোকে গম পাব যে আমাৰ আগতে যেতিয়া আমি ফৰেষ্টৰ এক্সাম দিছিলোঁ, তাত 4খন বা 5খন ডিষ্ট্ৰিক্ট মিলাই পিনি আমাৰ এখন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈছিল। যদি আমি লখিমপুৰৰ হয়, তেতিয়া আমি শোণিতপুৰ জিলা অৰ্থাৎ তেজপুৰত দিবলগীয়া হয়। নিশ্চয় গম পাইছে, তেজপুৰ, দৰং, আমাৰ বিশ্বনাথ আৰু লখিমপুৰ, সিপিনে আপোনাৰ আৰু এখন ডিষ্ট্ৰিক্টৰ পৰে। তেনেকৈ 4-5খন ডিষ্ট্ৰিক্ট লগাই পিনি আমাৰ এক্সামটো অনুষ্ঠিত হয়। ঠিক তেনেদৰে আমাৰ ধেমাজি, ডিব্ৰুগড়, তেনেকৈ মাজুলী ইত্যাদিবোৰ ডিব্ৰুগড়ত অনুষ্ঠিত হয়। তেনেদৰে আমাৰ মানে বহুকেইখন ডিষ্ট্ৰিক্ট মিলাই পিনি এই এক্সামটো অনুষ্ঠিত হয়। এইবাৰ পোষ্টটো বেছি আমি নাজানো ক'ত, নিজৰ ডিষ্ট্ৰিক্টতে অনুষ্ঠিত হ'বনে আগৰ প্ৰচেছতে আমাৰ অনুষ্ঠিত হ'ব। নিশ্চয় গম পাইছে আপোনালোকে। সেইটোৱে সৰু ভিডিঅ'। যদি আপোনালোকে বুজি পোৱা নাই, তেতিয়াহ'লে এতিয়া বৰ্তমান আপোনালোকে এই ভিডিঅ'টোৰ পৰা বুজিব পাৰিলে ক'ত ক'ত আমাৰ অনুষ্ঠিত হ'ব ৰিটেন পৰীক্ষাটো। মুঠতে 4-5খন ডিষ্ট্ৰিক্ট মিলাই পিনি আমাৰ এখন ডিষ্ট্ৰিক্টতে ৰিটেন পৰীক্ষাটো অনুষ্ঠিত হ'ব। এইবাৰ পোষ্টটো বেছি, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতো হ'ব পাৰে। আগৰ প্ৰচেছত সেইটোৱে হয়, 3খন ডিষ্ট্ৰিক্ট বা 5খন ডিষ্ট্ৰিক্ট মিলাই পিনিহে আমাৰ এক্সামটো বা ৰিটেন টেষ্টটো অনুষ্ঠিত হয়। নিশ্চয় বন্ধু বান্ধৱীসকল এতিয়া বুজি পালে। সকলোৱে কমেণ্ট কৰি থকাৰ কাৰণে মই আপোনালোকক কৈ দিলোঁ ক'ত ক'ত আমাৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হয়। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো, তেতিয়া ভিডিঅ'টো লাইক কৰিব এটা, আৰু আপোনালোকে শ্বেয়াৰ কৰিব। এইটো নতুন চেনেল, আগৰ চেনেল এটা আছিল, সেই চেনেলটো অলপ বেয়া হৈ থকাৰ কাৰণে, অলপ অসুবিধা হৈ থকাৰ কাৰণে দিব পৰা নাই তাত ভিডিঅ'। যদি পাৰোঁ তাত আপোনালোকে ভিডিঅ' পাই যাব, যদি আগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈছিলে। নিশ্চয় এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই পাইছে প্লিজ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।